হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ৰেচিপি নহয়, আজি লৈ আহিছোঁ জিকাৰ বাকলিৰ চাটনি। ইয়াত দেখিছেনে, বাকলিটো যোনটো চুচ আছিলে ওপৰৰ চুচটো অকণ মই গুচাই ল'লোঁ আৰু বাকলিটো এনেকৈ ধুনীয়াকৈ কাটি ল'লোঁ আৰু লগত ধনিয়া পাত, তাৰপিছতে দিছোঁ জলকীয়া, নহৰু, আদা অকণ আৰু পিঁয়াজ দুটা। আৰু এয়া দেখিছেনে, এয়া হ'ল বাদাম, কাঁচা বাদামটো। আৰু গেছত টাৱাখন পাতি দিলোঁ, তাৰপিছত গৰম হ'ল। গৰম হোৱাৰ পিছতে মই মিঠাতেল দিলোঁ। আৰু এতিয়া প্ৰথমতে মই জিকা বাকলিখিনি আৰু নহৰু, আদা আৰু জলকীয়াখিনি ভাজি লওঁ। তাৰপিছত দিম বাদামখিনি। আৰু এইফালে এয়া ধুনীয়াকৈ ভাজি আছোঁ। তাৰপিছতে বাদামকেইটা দি দিলোঁ, এয়াও ধুনীয়াকৈ ভাজি লওঁ। এতিয়া ধুনীয়াকৈ এয়া ভাজি ল'লোঁ আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম। আৰু মিক্সাৰ জাৰত মই দি দিলোঁ কেঁচা জলকীয়া কেইটামান দিছোঁ, ধনিয়া, পিঁয়াজ এনেকৈ থোৱাখিনিও সেয়া দি দিলোঁ আৰু এয়া মই পিহি লওঁ। এতিয়া ধুনীয়াকৈ পিচি ল'লোঁ, দেখিছেনে কিমান মিহি হৈছে আৰু খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। আৰু শেষত অকণমান কেঁচা মিঠাতেল দি দিব সকলোৱে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সকলোৱে কিন্তু এটা কমেণ্ট কৰিব। আৰু আজিলৈ গুড নাইট, বাই বাই।